ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল মানে স্বাগতম জনালোঁ গাঁৱলীয়া ব্লগ লাইফলৈ। তো আজি আছে চিলাৰায় দিৱস। চিলাৰায় দিৱসত মানে আমাৰ গাঁৱৰ পৰা যাব, তো তাতে যাবৰ কাৰণে মানে ৰেডি হওঁ মানে বৰ্তমান বাজিল 8টা অলপ মানে চবে ৰেডি সাজু হৈ আছে। তো এইবাৰ আমি যাম মানে যামেই আৰু তাতে ব্লগ ভিডিঅ' আৰম্ভ। তো আজি বহুত দিনৰ মূৰত আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰিলোঁ, মানে ভিডিঅ' ষ্টাৰ্ট কৰিলোঁ। তো আজি আছে চিলাৰায় দিৱস। তো আজি বিজনী যাই আছোঁ 514তম আৰু 512তম চিলাৰায় দিৱসৰ। তো আজি বিজনীৰ উদযাপন হৈ আছে মহকুমাত। তো যাই আছোঁ, আমাৰ গাঁৱৰ পৰা বহুতো ভাগ লৈছে। তো ব্লগ তো গাইছ আমি মানে এখন অটো মাত্ৰ আছিলোঁ। আমি গাঁৱৰ পৰা এইবাৰ আমি আহিলোঁ আহিছিলোঁ জিৰালোঁ, গোটেইজনে একেলগে যাওঁ। मैनू छड़ के नहीं जाना कदी, झूठे वादे सही दिल से निभाना कदी, लंबी रातें सही ख्वाब तो दिखाना कदी, मैं हूँ तारा तेरा चांद बन जाना कदी, परदेसी तेनू जरा जिस्म का शौक नहीं, दिल दीवाने तेनू बेवफा का रोग नहीं, कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं, तू ही है रब तुझे रब की कोई खोज नहीं, जान मेरी जानी पर जानी मैनू छड़ना नहीं आनी तेरी याद हर दफा, कौन समझ आए जब टूट जाए साए हाय रब जब हो वही আমি ফাৰ্ষ্ট নেকি? মানুহ নাই দেখোন, কেইজনমান মাত্ৰ মানুহ দে আৰু গাইছ। আমি আহি পালোঁ ইয়াতে আকাশৰ অফিচত, তাতে মানে মহকুমা কিহত ভিতৰত যাই আছোঁ। ভিতৰত যাই দেখি থাকক, তো চাই থাকক লাগে। 12তম বিশ্ব মহাবীৰ চিলাৰায় জয়ন্তী দিৱসৰ আজি দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ। আৰু এই বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিচ্ছবিত এই অনুষ্ঠানত উপস্থিত থকা মাননীয় বিজনী মহকুমাৰ আৰক্ষী বিষয়া শেখৰজ্যোতি ৰায় ডাঙৰীয়া, উপস্থিত থকা আমাৰ বিজনী আৰু মাল্য অৰ্পণ কৰিব আমাৰ সদৰ বিজনী মহকুমাৰ মাননীয় আৰক্ষী বিষয়া শেখৰজ্যোতি ৰায় মহোদয়। আৰু তেখেতক এখন জাতীয় অংগাচাৰে সম্বৰ্ধনা জনাৰ বাবে আমাৰ কেন্দ্ৰীয় কাছুৰ সহকাৰী সাধাৰণ সম্পাদক গোপাল ৰায় ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। ইয়াত মোক আমন্ত্ৰিত কৰাৰ কাৰণে মই তেওঁলোকলৈ ধন্যবাদ দিম। তেওঁলোকৰ সমূহ বিষয়ববীয়া তথা আজি উপস্থিত ৰাইজসকললৈ মাল্যাৰ্পণ চলি আছে। বিশ্ব মহাবীর চিলারায় কি, বিশ্ব মহাবীর চিলারায় কি, আমাৰ আয়তীসকলে এটা জখা দিলে ভাল হ'ব। কুশাং নৃত্য দলটিয়ে এতিয়া
বৃক্ষৰোপণ কাৰ্যসূচী লৈ আগবাঢ়িছোঁ। আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো এইবাৰ বোলে আনন্দ বোলে ডিম্পুদা আহে বোলে ফেচাৰ চলি আছে এইবাৰ তাতে যাব লাগিছোঁ। তো তাতে যাই ডিম্পুদাৰ লগত যে অলপমান যে ব্লগ কৰাৰ কাৰণেতো ক'লোঁ আৰু নলেজ নানায়ে তো সেইটা হৈ লাগে। আৰু তেখেতে সম্পূৰ্ণ প্ৰতিশ্ৰুতি আমাৰ মৰমৰ ছাত্ৰী ধন চক্ৰৱৰ্তীয়ে অকল তেওঁৰ কৰ্মৰ দ্বাৰাহে হৈছে আমাৰ সমীৰ দাস ডাঙৰীয়া এই কথাটো কোনে লিখিছে? তত্ত্বভূষণ ৰাজমোহন নাথ ডাঙৰীয়াৰ এখন কিতাপ আছে, আপোনালোকে পঢ়ি চাব। বীৰ চিলাৰায় কিতাপখন খুব দুষ্প্ৰাপ্য পোৱা নাযায়, যাৰ কাৰণে মই লাইব্ৰেৰীৰ কথা কৈছোঁ। খিচাৰি 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 খাই বহুত ভালে লাগে, বহুত টেষ্টি কৰি বনাইছিল। তো বহুত মজা লাগিল। তো এইবাৰ আমি ভিডিঅ' কৰি ভাল লাগিছিল।